মোৰ হাতত আছে সিলভাৰ প্লে বটন। এতিয়া এইটো ইয়াত পেকিংটো এতিয়া আনবক্সিং কৰিম আৰু আপোনালোককো দেখুৱাম আৰু ময়ো চাম। ময়ো চাবলৈ পুৰা এক্সাইটেড হৈ আছোঁ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ। গাইজ, বহুত দিনৰ পিছত আজি এটা ব্লগ বনাই আছোঁ। মানে আপোনালোকে জানেই মোৰ মেইন চেনেলত 100K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু আমাৰ মেথছ টিউটৰিয়েল ইন আছামিজ চেনেলটো ভেৰিফাইড হৈ গৈছে। আপোনালোকে দেখা পাইছে ছাইডত ৰাইট চিনটো আহি গৈছে আৰু এতিয়া আহিছে মোৰ সিলভাৰ প্লে বটন। মানে 31 তাৰিখে আহিছিল, কিন্তু যোৱাকালি ফোন কৰিলে যে গোৰেশ্বৰত নেকি UPSৰ কোৰিয়াৰ নাই বুলি ক'লে। তো এতিয়া গৈ আছোঁ গুৱাহাটী, মানে গুৱাহাটীৰ পৰা আনিব লাগিব গৈ, আৰু এক্সাইটেড হৈ আছোঁ। সেইকাৰণে আজি চাওক এইফালে কিমান বৰষুণ দি আছে, তথাপিও মানে ওলাই আহিছোঁ পুৰা এক্সাইটেড আৰু প্লে বটনটো ল'বৰ কাৰণে। আৰু এইফালে সুব্ৰত আৰু মই গৈ আছোঁ। আজি গৈ আছোঁ, মজা। এক্সাইটেড কেনেকুৱা? পুৰা এক্সাইটেড হৈছোঁ, বৰষুণ দিনতকৈ বেছি মই এক্সাইটেড। বতৰ আজি বহুত বেয়া, কিন্তু ৰাতিপুৱা পৰা ৰ'দ দি আছিল না। কিন্তু মানে আমি ভাবাই নাছিলোঁ যে এনেকুৱা হ'ব। মানে আজি ভবাই নাছিলোঁ যে এনেকুৱা বৰষুণ দিব বুলি। ৰাতিপুৱাৰ পৰা পুৰা আজি ৰ'দ দি আছিল, আজি পটকৈ এনেকুৱা দিনটো বেয়া হৈ গ'ল। কি হয়, এতিয়া আছোঁ কাছবাৰী, গৈ আছোঁ গুৱাহাটী। মানে এইফালে আছিল পিংলেণ্ড, দেখা পাইছে পিংলেণ্ডৰ অৱস্থা এতিয়া চব পানী হৈ গ'ল। ব'লা গৈ থাকোঁ। আৰু এইফালে সুব্ৰতৰ নিউ মোবাইল, পাৰ্টি দিছে বাৰু মোক। কি মোবাইল লৈছা? ৰেডমি Note 11 Pro Plus 5G। বাবা, বঢ়িয়া দামী মোবাইল আৰু দামী নহয়, আইফোন নহয় না, আইফোন হ'লে বেলেগ। এতিয়া আকৌ দি আছে বৰষুণ, গৈ থাকোঁ ব'লা। দিছ ইজ মাই এভেঞ্জাৰ 220। A few moments later. আহি পালোঁ জালুকবাৰী। এতিয়া ইয়াৰ পৰা কোনফালে যাব লাগে গুগল মেপত চোৱাচোন, গুগল মেপত চাই যাব লাগিব। জালুকবাৰীৰ পৰা কিমান কিলোমিটাৰ? 9.5 কিলোমিটাৰ। A few moments later. ফাইনেলি আহি পাইছোঁ স্কাইলাৰ্ক। এইফালে চব আহি গ'ল মোৰ প্লে বটন। সেইটো হয় মানে আপোনালোকৰ কি গোৰেশ্বৰত ছাৰ্ভিচ নিদিয়ে? আমাৰ গোৰেশ্বৰত ছাৰ্ভিচ নাই, সেইটো কাৰণে মানে আপোনালোকক বস্তু দি কেনে ইয়াতে আহিব লগা হৈছে আৰু কি কৰিব। একো নাই, মই পুৰা এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে। আপোনালোকক মই ঘৰত ভালকৈ আনবক্সিং কৰি দেখুৱাম। হয় সুব্ৰত, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, এক্সাইটেড ভাল লাগিছে না? ইয়াৰ আনবক্সিং আপোনালোকক ঘৰত গৈ ভালকৈ দেখুৱাম। এটা চাই যাওঁ, মানে চাবলৈ পুৰা এক্সাইটেড হৈ আছোঁ। A few moments later. মানে ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰখন চাই যাওঁ প্ৰত্যেকবাৰে, কিন্তু ভিতৰলৈ সোমোৱা নাই। আজি প্ৰথমবাৰ সোমাইছোঁ। তুমি আগতে সোমাইছা না ভিতৰত? নাই, মানে বাহিৰৰ পৰা চাইছোঁ আৰু এতিয়া আহিছোঁ ফটো গেলাৰীৰ ভিতৰত। মানে ইয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৰুকালৰ পৰা যিমানবোৰ মানে ফটো আছে ইয়াত কালেক্ট কৰি দিছে, আপোনালোকক মই দেখুৱাই আছোঁ। এইফালে চাওক, শৈশৱৰ ভূপেন্দ্ৰ কুমাৰ হাজৰিকা। এইফালে চাওক, আৰু ইয়াতে আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা ডাঙৰ প্ৰতিমূৰ্তি। আপোনালোকে চাওক, ডক্টৰ ভূপেন হাজৰিকা, তেখেতৰ জন্ম হৈছিল 8 ছেপ্টেম্বৰ 1926 চনত আৰু মৃত্যু হৈছিল 5 নৱেম্বৰ 2011 চনত। আৰু ইয়াৰ ভিউ চাওক ইয়াৰ পৰা। গাইজ, মানে আজি প্লে বটন নিবলৈ আহিছিলোঁ। তেতিয়া ভাবিলোঁ যে ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰখন চাই যাওঁ। মানে গুৱাহাটী আহিলে এইফালেদি আহি থাকোঁ, কিন্তু আজিলৈকে সোমোৱা নাছিলোঁ। আজি সোমাই চাই গ'লোঁ, আৰু ইয়াত সুন্দৰভাৱে ভূপেন হাজৰিকাদেৱৰ গীতবোৰ বাজি আছে, আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া। A few moments later. আৰু এতিয়া প্লে বটন অহাৰ কাৰণে পাৰ্টি, এইফালে চব পাৰ্টি। Few hours later. ফাইনেলি ঘৰ আহি পালোঁ, আৰু এইফালে চাওক মোৰ হাতত আছে সিলভাৰ প্লে বটন। এতিয়া এইটো ইয়াত পেকিংটো এতিয়া আনবক্সিং কৰিম আৰু আপোনালোককো দেখুৱাম আৰু ময়ো চাম। ময়ো চাবলৈ পুৰা এক্সাইটেড হৈ আছোঁ। ইউটিউবক চিন্তি টেনে ফুল যা চিম আৰু কিবা আছে নেকি? নাই। আৰু দেখা পাইছোঁ প্ৰথমতে আছে এটা কাৰ্ড, কংগ্ৰেচুলেশ্যন অন ইয়'ৰ ছাবস্ক্ৰাইবাৰ মাইলষ্টন। ৱা বঢ়িয়া, এইটো ছাইডকৈ ৰাখিলোঁ। আৰু ওপৰত আছে এটা কোমল কভাৰ, যাতে ইয়াত দাগ চাগ নালাগে। তো এইটো এতিয়া ছাইড কৰি দিলোঁ। আৰু ইয়াত আছে এটা চাৰ্টিফিকেট। এইফালে চাওক, ইউটিউব, ডু ইউ ৰিমেম্বাৰ ইয়'ৰ ফাৰ্ষ্ট ছাবস্ক্ৰাইবাৰ?
মানে প্ৰথম ছাবস্ক্ৰাইবাৰটো মনত আছেনে তাৰপিছত ইয়'ৰ 100 অৰ ইয়'ৰ 1000 ছাবস্ক্ৰাইবাৰ এইবিলাক বাৰু প্ৰথম এক বছৰতে হৈ গৈছিল তাৰপিছত আৰু ইয়াত বহুত কিবা কিবি অলপ লিখি থোৱা আছে আৰু এইফালে চাওক ইউটিউবৰ CEOৰ ছিগনেচাৰ ইয়াত আছে আপোনালোকে যদি এইখিনি পঢ়িব বিচাৰে পঢ়ি চাব পাৰে মই বাৰু অলপ পিছত পঢ়িম বৰ্তমান মই প্লে বটনটো চাবলৈহে মানে এক্সাইটেড হৈ আছোঁ সেইটো আৰু এইফালে ইয়াত সকলোৰে মৰম আৰু আশীৰ্বাদ সোমাই আছে পেকিংটো খুলি দেখাওঁ ৰ'ব টেন টেনে বাহ ইয়াত দেখোন চিচাৰ নিচিনা মোৰ চেহেৰাটো চাব পাৰোঁ প্লে বটন প্ৰেজেণ্টেড টু মেথছ টিউটৰিয়েল ইন আছামিজ ফৰ পাছিং 100K ছাবস্ক্ৰাইবাৰ্ছ ইউটিউব থেংক ইউ ছ' মাছ ইমান দিনে বেলেগৰ চেনেলত চাই আছিলোঁ ইউটিউব চিলভাৰ প্লে বটন আজি প্ৰথমবাৰ নিজ চকুৰে দেখা পাইছোঁ আৰু মোৰ হাতত প্লে বটন আহি গ'ল